নমস্কাৰ বন্ধুসকল, নতুন এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মোৰ নাম হৈছে আয়ুষ্মান গোস্বামী আৰু মোৰ চেনেল আয়ুষ্মান ব্লগ চেনেল পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি যিটো ব্লগ হৈছে সেইটো হৈছে কি আজি আমি ক'ৰবাত সাঁতুৰিবলৈ যাম, ধুনীয়া জেগা এটা চাই পেলাই। যিহেতু গৰমো খুব বেছি পৰিছে, সেইকাৰণে চাওঁ ক'লৈকে যাওঁ। আৰু মোৰ লগত কেইবাজনো লগৰ আছে, আৰু দুজন আহিব, কিন্তু আমি তাত গৈ পেলাই ডাইৰেক্ট লগ কৰিমগৈ। এতিয়া ব'লক, ইয়াত বেছিকৈ দেৰি কৰি নাথাকোঁ, তাত গৈ পেলাই ডাইৰেক্ট আপোনালোকক দেখাইছোঁ, ব'লক। আৰু গাইজ, যিটো মই লোকেশ্যনৰ কথা কৈ আছিলোঁ, এতিয়া আমি এগ্ৰিকালচাৰ গৈ পেলাই মানে দেখুৱাই আছোঁ। ৰ'ব চক গাইজ, গোটেইখিনি আগবাঢ়িলেগৈ, এতিয়া বহুত আগবাঢ়িলেগৈ আৰু। আৰু গাইজ, এগ্ৰিকালচাৰ পাৰ হৈ যিখন বাগান পায়, তাৰ জাষ্ট কিনাৰি ৰাস্তাটো সোমাই যায়, আৰু সেইফালে আমি ট্ৰেকিং কৰি আছোঁ। চাই লওক, বঢ়িয়া ৰাস্তা, বাগানৰ মাজত পুৰা নতুন লোকেশ্যন। তাৰমানে মই চিনি পাব লাগে, সেই লোকেশ্যনটো জানিব লাগে, কিন্তু জানো, চাওঁ কি হয়গৈ আৰু, ব'লক। আহিছিলে যিটো জেগালৈ আপোনালোকে বহুত দেৰি পৰা ৰখাইছিলোঁ, সেই জেগাটো ফাইনেলি স্পটটো পাই গ'লোহি। চক পুৰা বাগানৰ মাজত মজা জেগাটো। আৰু যিখিনি মানুহে মোক আগৰ ব্লগটো চাইছিল, তেওঁলোকৰ মনত থাকিব কি সেই বৰগছজোপাত একদম সেই যিজোপা বৰগছ দেখি আছে, তাৰ তলতে মই আগৰ যিটো ব্লগ আছে সেইটো শ্বুট কৰিছিলোঁ। গাইজ, আমি অকলে অহা নাই, আমাৰ লগত বহুতো মানুহ আহিছে, গাড়ী চাৰি লৈ আহিছে, বহুত মানুহ আহিছে, আপোনালোকে আহিব পাৰে। আৰু এওঁলোক দুজন আহি গ'ল ফাইনেলি। গাইজ, দেৰি লাগিলে যতচিন নামিলে ফাৰ্ষ্ট অফ অল আমি চব ৰেডি হ'লোঁ। এই গোটেইখিনি মানুহ ৰেডি হৈ আছে, এতিয়া নামিও। দ নাই আছেনে নাই? দ আছেনে নাই? আৰু এজন তাত পেচাব কৰি ল'বলৈ গ'ল। আপোনালোকক ভিউটো এবাৰ দেখাই দিছোঁ, ৰ'ব। বঢ়িয়া গাইছ, মস্তি মস্তি।
আৰু গাইছ এইখিনিতে আমি সাঁতুৰিটো হৈ গ'ল বহুতখিনি মানুহ আহিছে আপোনালোকে দেখিবলৈ পাইছে সেইফালে বহুত মানুহ আছে গোটেইখন দেখাই দিছোঁ চিনাৰীটো এয়া মই এতিয়া আমি অকণ তাতে এইখিনি বহি লওঁ তাৰপিছত আৰু ঘৰলৈ অভিমুখে যাম আৰু দেখিছে বহুত মানুহ আহি গ'ল এতিয়া বৰ্তমান আৰু এতিয়া আমি অকণ নামিম আপোনালোকে দেখাম ৰ'ব ওচৰত গাইজ ইয়াত মানে খুব ধুনীয়া পৰিৱেশ এটা হৈছে চাওক গোটেইখিনি ল'ৰাখিনি গা ধুই আছে দেখি কিবা ভাল লাগে ভিউ প্লাছ এই ডাঙৰ পুখুৰীটো মজা গাইজ চালিয়া গাইজ এতিয়া আপোনালোকে দেখিছে একদম গধূলি হ'বলৈ হ'ল আৰু মানে মানুহ নাইকিয়া হৈ গ'ল লাগে আমি আৰু সাঁতুৰি আছোঁ আমিকেইটাই এতিয়া বোলে এইখিনিতে আমি সামৰিছোঁ ব্লগটো যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ তেতিয়া আপোনালোকৰ নেক্সট ব্লগত পুনৰবাৰ লগ পাম গাইজ বাই বাই